হেল্ল' গাইজ, আজি ওলাইছোঁ গোটেইকেইজনী অলপ ফুৰি আহোঁগৈ বুলি বিহপুৰীয়াৰ ফালে। যাব লওঁতে এইফালে হুঁচৰি দল এটা আহিলে, তাকে অলপ ৰৈ দিলোঁ আৰু সিহঁতি আহিছে যিহেতু। খৰাই চৰাই দি কৰি হৈ যোৱাৰ পিছত এইফালে গোটেইকেইজনী গাড়ীত বহি ল'লোঁ। ঘৰৰ পৰা জাষ্ট ওলাইছোঁহে, ঘৰৰ মানে পদূলি মুখৰ আগতে গাড়ী এখনৰ লগত এক্সিডেণ্ট হ'বলৈ অকণমান বাকী মানে বা হৈ ৰৈ গৈছে মানে আৰু সেনেকুৱা। এইফালে নাৰায়ণপুৰ আহি পালোঁহি, নাৰায়ণপুৰতে সোণাৰী তাত সোমালোহি। সোমাই মানে বাৰ আঙুঠি কিবা বনাব দিব আছিলে, দি পিনি এইফালে বিহপুৰীয়ালৈ বুলি ওলালোঁ। গৈ পাই এইফালে বজাৰ কৰিব আহিছোঁ, যিহেতু বজাৰ কৰিবলৈ আছিলে। বজাৰ কৰি অৱস্থা বেয়া হৈ আছে চবৰে। কিমানে ক'ব লাগিব আৰু কি ক'ম আৰু বহুত ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে, ইমানেই ভাগৰ লাগিছে। এফালে আমাৰ মা ভাগৰ প্ৰেছাৰ উঠি গ'ল। এইফালে ঘৰত আহি পাই ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ, যিহেতু মাথা বিষ হৈ আহিছিলে। এইফালে খুৰীয়ে মাতিলে আকৌ তাত গৈ চাহ খাবলৈ বুলি গ'লোঁ গোটেইকেইজন।